खुलुमबाय NBNN रादाबो बयखौबो बरायबाय दिनैनि रादाबखौ फरायदों आं जारिमिन बरगयारि जनसम्पर्क हाबाफारिजों आसामनि गोजौ सोलोंथायारि मन्थ्रि भबेश कलिताया क'क्राझाराव दावबायफैदों। जनसम्पर्क अभियान हाबाफारिजों आसामनि इरिगेशन आरो सोलोंथाइ मन्थ्रि भबेश कलिताया क'क्राझार जिल्लानि सिङाव थानाय नायगाव, सेरफांगुरि, आथियाबारि, रामफलबिल ओनसोलफोराव मंगलबाराव दावबायनानै नाबार्ड आरो SOPD आरो PMKSY बिथांखिनि गेजेरजों लुफुंनाय जौगालु हाबाफारिफोरखौ सुलाद लाहैयो। बेनि उनाव 8 नं दतमा BTC बियाब आरो 12 नं सालाकाथि BTC बियाबनि सिङाव थानाय कारिगाव ओनसोलनि गरिब नखरफोराव दावबायनानै ओनसोलनि थागिबि सुबुंफोरजों गुवारै सावरायज्लायो। खौरांगिरिनि सिगाङाव आसामनि मन्थ्रि भबेश कलिताया बुङोदि बुहुमनाङैनो साग्लोबसारनाय कर'ना भाइरासनि गोहोमाव BTCनि बिसायख'थिया जुन दानाव जानाया सम्भब नङा आरो BTCआव भारतीय जनता पार्टीखौ नागारनानै रावबो दोलोआ सरकार दाफुंनो हाया। बेनि थाखायनो BJP दोलोआ BTCआव बिग ब्रादार रल खालामगोन होनना बुङो। क'क्राझार समष्टि क'क्राझार जिलाৰ এটা অন্যতম সমষ্টি এই সমষ্টিত আমি আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্বৰ নিৰ্দেশমৰ্মে যিবিলাক সমষ্টিত আমাৰ বিধায়ক নাই এইবিলাক সমষ্টিত আমি যি জনসম্পৰ্ক অভিযান এই জনসম্পৰ্ক অভিযান হিচাপে আমি দুখনকৈ আজি পত্ৰক দিছোঁ যিখন পত্ৰক দিছে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যোৱা বছৰৰ তেখেতৰ দেশবাসীলৈ যিখিনি জনকল্যাণ জনমুখী দৰিদ্ৰ কল্যাণ আঁচনি লৈছিল এই আঁচনিৰ বিষয়ে আমি অৱগত কৰাৰ কাৰণে আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 4টা বছৰে এই গভৰ্ণমেণ্টখনৰ যিখিনি এচিভমেণ্ট এই এচিভমেণ্টখিনি এখন পুস্তিকাত তেখেতে নিজে ছিগনেচাৰ কৰিছে স্বাক্ষৰ কৰা এই পুস্তিকা দুখন আমি ৰাইজক অৰ্থাৎ ঘৰে ঘৰে গৈ আজি ইয়াত যেনেকুৱা আমি দতমা সমষ্টি আৰু এইটো আছিল আমাৰ চালাকাটি সমষ্টি এই চালাকাটি সমষ্টি এইখন গাঁৱত আমি দিছোঁ ঠিক তেনেকৈ দতমা আৰু আমি আঠিয়াবাৰী গাঁৱত গৈ সেই আঠিয়াবাৰী বুথত গৈ আমি ঘৰে ঘৰে গৈ প্ৰায় 10 ঘৰ পৰিয়ালক আমি জনসংযোগ যি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ আৰু আশা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত কেন্দ্ৰত বা ৰাজ্যত যিখন চৰকাৰ চলি আছে এই চৰকাৰৰ আঁচনিখিনি জনসাধাৰণক চুই যাব জনসাধাৰণ সচেতন হ'ব তেওঁলোকৰ কাৰণে জনকল্যাণক আমি যিখিনি আঁচনি দিয়া হৈছে এই আঁচনিখিনি সচেতন তেওঁলোকে পঢ়ি লৈ ভৱিষ্যতৰ দিনত তেওঁলোকে ইউটিলাইজ কৰিব যাৰ দ্বাৰা দেশখন দুপকদপে ৰাজ্যখন বা BTC অঞ্চলখন আগবাঢ়ি যাব পাৰিব। BTC নিৰ্বাচন আপোনাক কি আশা কৰে যিটো আপোনালোক 26 এতিয়াতো কৰ'না ভাইৰাছ আপোনালোকে সকলোৱে জানে এই ভাইৰাছত যিহেতু আক্ৰান্ত হৈ আছে সমগ্ৰ বিশ্বই আমি আশা কৰোঁ পুনৰ আগৰ বিশ্বখন আমি ঘূৰাই পাম আগৰ পৃথিৱীখন পাম এক সুন্দৰ পৰিৱেশ ৰচনা হ'ব যি পৰিৱেশত BTC নিৰ্বাচন পাতিবলৈ সক্ষম হ'ব কাৰণ এইটো লকডাউন প্ৰক্ৰিয়া চলি আছে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আমি কাম কৰি থাকিব লগা হৈছে যিহেতু যোৱা 31 মাৰ্চত আমাৰ কাৰ্যকাল শেষ হৈ গ'ল এতিয়া BTC নিৰ্বাচনটো অতি সোনকালে হ'ব নিশ্চিতভাৱে এক ভাল পৰিৱেশত আৰু আশা কৰিছোঁ এইবাৰ এই BTC নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে খুব ভাল ফলাফল দেখাবলৈ সক্ষম হ'ব যাৰ আধাৰত BTCত এখন সুন্দৰ এখন পৰিষদীয় চৰকাৰ কথা নাই। এতিয়া কেনেকৈ ক'ব পানীৰ বহু বনৰ বহু পানীৰ মাছ নিৰ্বাচনৰ ভোট যেতিয়ালৈকে কাউণ্টিং নহয় তেতিয়ালৈকে কোনো গম নাপায়। আমি আশা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টী আটাইতকৈ ডাঙৰ দল হ'ব এইবাৰ নিৰ্বাচনত। জুন মাহত হ'ব পাৰে নেকি ইলেকশ্যন জুনত আৰু কেনেকৈ হ'ব জুনত হোৱাৰ চান্স নাই কাৰণ যিটো গেপ পিৰিয়ড এজ পাৰ কোড অফ কণ্ডাক্টটো ভাইলেট কৰিব নোৱাৰে কোড অফ কণ্ডাক্টৰ নিয়ম মতে যিটো আৰু আমাৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়া বা ইলেকশ্যন কমিশ্যনৰ যি নিৰ্দেশ এই নিৰ্দেশৰ যিটো ডিউৰেশ্যনটো দিব হয়তো জুলাই নহ'লে আগষ্টত নিৰ্বাচন হ'ব পাৰে। পৰিৱৰ্তন কেনেকুৱা ৰাইজে বিচাৰিছে পৰিৱৰ্তনটো ৰাইজে বিচাৰে বহুত ৰাইজে ৰজা ৰাইজে পাতে যে BTC অঞ্চলৰ ৰাইজে 4খন জিলা বিশেষকৈ ওদালগুৰি কোকৰাঝাৰ চিৰাং আৰু বাক্সা জিলাৰ ৰাইজে জানে যোৱা 15 বছৰ ইয়াত কিদৰে উন্নয়ন হ'ল আৰু যদি ক্ষিপ্ৰতাৰে উন্নয়ন লাগে আৰু যদি মানে আপোনাৰ স্পীডি যিটো ডেভেলপমেণ্ট বুলি কয় স্পীডি ডেভেলপমেণ্টৰ কাৰণে হয়তো পৰিৱৰ্তন হ'ব পাৰে তো অস্বাভাৱিক বহুখিনি অভিযোগ উঠিছে BJPৰ বিৰুদ্ধে সেইটো কি কয় BJP দলে যিটো আপোনালোকৰ এলায়েন্স পাৰ্টি কাৰো বিৰুদ্ধে মই ইয়াত কণ্ট্ৰভাৰ্চিয়েল কথা নকওঁ আমাৰ এটা আইডিঅলজি আছে ভাৰতীয় জনতা পাৰ্টি কাকো সমালোচনা নকৰে আমি আমাৰ নীতিগত আদৰ্শ লৈ আমাৰ যি নীতিগত আদৰ্শ আছে এই নীতিগত আদৰ্শটো আমি ইষ্টাব্লিছ কৰিব বিচাৰোঁ সমাজত সবকা সাথ সবকা বিকাশ
মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ যি নীতি যে সকলোৰ লগত সকলোৰ সহযোগত সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়নেই হ'ব ভাৰতবৰ্ষৰ উন্নয়ন অসমৰ উন্নয়ন BTC অঞ্চলৰ উন্নয়ন এটা চৰ্চ কৈ আছে বিজেপি ডিচাইডিং ফেক্টৰ হ'ব পাৰে BTC নিৰ্বাচন নিশ্চিতভাৱে হ'ব যে বিজেপি এবাৰ মানে বিগ ব্ৰাদাৰ ৰোল প্লে কৰিব আৰু যিসকলে আমাৰ লগত থাকিব তেওঁলোকে চৰকাৰত থাকিব নিশ্চিতভাৱে থাকিব BTC মানে বিজেপি অবিহনে BTC এবাৰ পৰিষদখন গঠন নহ'ব সেইকাৰণে আমি 26 জনকৈ প্ৰাৰ্থী দিছোঁ BTC পৰিষদীয় চৰকাৰখনত বিজেপিৰ এণ্ট্ৰিৰ কাৰণে আমি পৰিষদখন গঠন কৰাৰ কাৰণে মানসিকতাৰে আমাৰ প্ৰাৰ্থীসকলক আমি আগবঢ়াইছোঁ বিজেপিয়ে এতিয়া BPO লিডাৰসকলক জইন কৰিব নেকি চন্দন ব্ৰহ্ম আমাৰ দুৱাৰ খোলা আছে যিসকলে আমাৰ দলৰ আইডিঅলজি মাননীয় মোদী ডাঙৰীয়া মাননীয় সৰ্বানন্দ সোণোৱাল মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিদৰে আজি ৰাজ্যখনক উন্নয়নৰ দিশত আগবঢ়াই লৈ গৈছে সেই উন্নয়নৰ ধাৰাত অংশীদাৰী হ'বলৈ বিভিন্ন দল সংগঠনৰ ব্যক্তি আমাৰ দলত যোগদান কৰিছে বিভিন্ন নেতা সাংসদ বিধায়ক বহুত ডাঙৰ নেতাও আমাৰ দলত আহি যোগদান কৰিছে কালি কংগ্ৰেছৰ ইলেকশ্যন খেলি আজি বিজেপিৰ লাইনত খাৰা হৈছে তেনেকুৱা নেতাও আপোনালোকে দেখিবলৈ পাইছে চ' এইটো আমি ক'ব নোৱাৰিম কাৰণ যিসকলে আমাৰ প্ৰতি আকৃষ্ট দলৰ প্ৰতি আকৃষ্ট বা দেশৰ উন্নয়নৰ প্ৰতি ৰাজ্যখনৰ উন্নয়নৰ প্ৰতি যিসকলৰ আন্তৰিকতা আছে তেওঁলোকে আহিব পাৰে থ্যাংক ইউ